বিশেষকৈ আপোনালোকক চিনাকি কৰিলোঁ। এখেত হৈছে দুৰ্গাধৰ দেও আৰু নমস্কাৰ দাদা। আৰু তেখেতৰ ইমানেই প্ৰতিভা আছে, ময়ো নাজানিছিলোঁ, তাকে ভাবিলোঁ আপোনালোকক অকণমান জনাওঁ। আৰু দাদাই এৰি কেইবাটাও এৱাৰ্ডছ পাবলৈ সক্ষম হৈছে আৰু সেইবাবে তেখেতক মই এখন ফুলাম গামোচাৰে অভিনন্দন জনাইছোঁ। দাদা, আপুনি কওকচোন, আপোনাৰ মানে সংগীতৰ যাত্ৰাটো কেনেকৈ আৰম্ভ হৈছে? সংগীতৰ যাত্ৰা মই যেতিয়া স্কুললৈ যোৱা নাছিলোঁ, পঢ়া স্কুললৈ যোৱাৰ আগতেই মোৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিল। মই বোলে খুব ঘৰতে এনেই গান গাই থাকোঁ, সেইকাৰণে মোৰ মনটো আনন্দ থাকে। কাৰণ মোৰ ঘৰত আনন্দ বুলিহে জানো, ওচৰ চুবুৰীয়া চবেই আনন্দ, মোৰ ঘৰৰ কাৰণে আনন্দ। আৰু সেইকাৰণেই মোৰ ওচৰতে গোলাঘাট সংগীত বিদ্যালয়, তেতিয়া দদৰপুৰ গাৰ্লছ হাইস্কুলত হৈছিলে। বীণা বাইদেউ, বীণা দেৱী মোৰ প্ৰথম সংগীতৰ গুৰু। তেখেত এতিয়া প্ৰয়াত, তেখেতক মই ইয়াৰ পৰা শ্ৰদ্ধা জনাইছোঁ আকৌ। আৰু দিন বৰা ছাৰে মোক ক্লাছিকেল শিকাইছিলে। বিষাৰত লোৱা নাই, ল'বলৈ নাপালোঁ আৰু কাৰণ তেনেকুৱাতে তাৰপিছত বহুত প্ৰতিঘাতৰ মাজত মই আকৌ অৰুণাচললৈ যেতিয়া চাকৰি কৰিবলৈ যাবলগীয়া হ'ল, সেইটো তাতে থাকি গ'ল আৰু মানে মই সেইখিনি কৰিব নোৱাৰিলোঁ। তাৰপিছতে মোক দিন বৰা ছাৰে ক্লাছিকেল শিকাইছিলে, বীণা বাইদেৱে হেৰি শিকাইছিলে। খুব কিজানি মই 58-59 মানতে মই গানৰ স্কুলত মানে মই হেৰি কৰিছোঁ, সংগীত বিদ্যালয়। আপোনাৰ মোৰ এটাই খুব ভাল লাগিছে, আপুনি যে প্ৰথম গুৰুজনক পাহৰি যোৱা নাই, সেইটো মানুহৰ বহুত ডাঙৰ কথা। আৰু সংগীতটো হৈছে আপোনাৰ এনেই গাব পৰা নহয়, সেইটো একেবাৰে ভিতৰৰ পৰা অহা বস্তু, গতিকে ভাল লাগিছে। আৰু বিশেষকৈ আপুনি সংগীতৰ উপৰিও নাটক কৰিছোঁ বুলি কৈছিলে, ডিয়াৰ কলেজত মই ডিয়াৰ কলেজত 72ত মই বেষ্ট ছিংগাৰ হৈছিলোঁ। আৰু এই বছৰ এই বেষ্ট কমেডিয়ানো হৈছিল। আমাৰ প্ৰফেচৰ গগৈ ছাৰে মানে যিখন নাটক সেইখন আমাক মানে কৰিবলৈ দিছিলে কি কয় কম্পিটিশ্যনত। আৰু সেই বছৰ চিপ্তাৰ ৰোলটো কৰি পেলাই মই মানে বেষ্ট কমেডিয়ান হৈছিলোঁ। আপুনি মানে ভূপেন হাজৰিকাৰ গীত বৰ সুন্দৰকৈ গায়, ৰাইজে গাওঁ বুলি কয়। আৰু এটাটো শুনিমেই, নিশ্চয় শুনিম, কিন্তু আপুনি এইবছৰ 3টাকৈ এৱাৰ্ডছ পাবলৈ মানে সক্ষম হৈছে। মানে এৱাৰ্ডছকেইটা আপুনি কেনেকুৱা ধৰণে পাইছে তাৰ বিষয়ে অলপ কওকচোন। মোলৈ প্ৰথম আহিছিলে মানে আৰোহণ আৰ্টিষ্ট গিল্ডৰ ফালৰ পৰা মোলৈ এখন তেওঁলোকে পত্ৰ দিলে, গুৱাহাটী আৰ্টিষ্ট গিল্ডে, যে মোৰ কিছুমান বিচাৰিছিলে মানে, যে তেওঁলোকে ইয়াত ক'লে আমাৰ বিল ষ্টাডি কৰিছোঁ, তাৰপিছত আপোনাৰ এইকেইটা আপোনাৰ মোবাইল এটা বিচাৰিলে আৰু মোৰ ফটো বিচাৰিলে। তাৰপিছত তেখেতসকলে মোক নিমন্ত্ৰণ কৰিলে। তেতিয়া সেইটো আছিলে আপোনাৰ ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনাখন 8/9/2022। কুমাৰ ভাস্কৰ নাট্যমন্দিৰ মন্দিৰ উজান বজাৰ। তেতিয়া তেওঁলোকে মোক আৰোহণ আৰ্টিষ্ট গিল্ডৰ আৰোহণ শিল্পী বঁটা দিছিলে যোৱা বছৰ। তাত প্ৰায় 3-4টামান গীতো গাবলগীয়া হৈছিলে। আৰু তেতিয়া তেওঁলোকে মোক সেইটো আৰোহণ শিল্পী বঁটা আৰ্টিষ্ট গিল্ডে দিছিলে যোৱা বছৰ, ভূপেন হাজৰিকাদেৱৰ জন্মদিন। তাৰপিছতে বিহগী মিডিয়া গ্ৰুপ নলবাৰীয়ে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিলে। আৰু তেওঁলোকেও মোক তেনেকৈ কি পাইছে নাজানো আৰু। তাৰপিছত মোক তেখেতসকলে এটা এই বঁটা ল'বলৈ 16 জুলাইত মোক তালৈ মাতিছিলে। এই বছৰ 16 জুলাইত গৈ পেলাই তেতিয়া মোক তেওঁলোকে দিছিলে সমাজ ৰত্ন বঁটা। বিহগী সেইখন বিহগী মিডিয়া গ্ৰুপ অসম, সেইখন বিহগী মিডিয়া গ্ৰুপ অসম সেইখন দিছিলে। আৰু আৰ্টিষ্ট গিল্ডৰখন এইটো
এইবছৰ পোৱা আৰু হ'ল শিল্পী বঁটা। অঁ শিল্পী বঁটা শিল্পী বঁটাৰ হেৰি। তাৰপিছত আকৌ এইবেলি 10 ছেপ্টেম্বৰৰ দিনাখন মেঘালয়ৰ ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয় তাত এটা এৱাৰ্ড ল'বলৈ মোক মাতিছিলে। সেইটো দিছিলে ইণ্টাৰনেশ্যনেল গ্ৰীণ ৱৰ্ল্ড কৰ্মশ্ৰেষ্ঠ এৱাৰ্ড সংগীত ৰত্ন বঁটা। এইবছৰ 10 ছেপ্টেম্বৰ দিনাখন তাত গৈছিলোঁ। তাতো বিভিন্ন মোকে নহয় আৰু ভালমান কেইজনক দিছিলোঁ বঁটা। সেইখিনি মোৰ ভাল লাগিল। তেওঁলোকৰ আৰু এখন মানে ডান্সৰো বিভিন্ন ডান্সৰ হেৰি হৈছিলে। মানে অঁ 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 অনুভৱ অঁ কৰাটো বহুত ডাঙৰ কথা। হয় হয় হয়। তাকে মানে আপোনাৰ হেৰি ঘৰৰ মানে আপোনাৰ পৰিয়ালে আপোনাৰ বা সকলোৱে মানে উন্নতি মানে হেৰিয়াত আপোনাক উৎসাহ দিয়া উৎসাহ ঘৰৰ মোৰ পৰিবাৰেও যথেষ্টখিনি হেৰি কৰে। তেখেতে যথেষ্ট কষ্ট স্বীকাৰ কৰিও মানে মোক মানে পঠিয়ায়। ঘৰ পৰিয়ালৰ পৰা সমৰ্থন নাপালেতো এইবিলাক কৰিব নোৱাৰি। লাগে আৰু তেতিয়া বেছি ভাল লাগে। সেইটো বহুত ডাঙৰ কথা। চবৰ পৰা যেতিয়া উৎসাহটো পায়। আৰু আপোনাৰ এতিয়া ধৰক আপুনি ৰিটায়াৰ্ড হ'ল। আপুনি মই কোৱা শুনিছিলোঁ আপুনি মেঘালয়ত এটা চাকৰি পোৱাটো এটা মানে গানৰ লগত মেঘালয় নহয়, মেঘালয় অৰুণাচল। অঁ চৰি